Hello? Hello? Oh, মই ফটোগ্ৰাফাৰ সুনুৱে ক'লো। Oh, মই মানে DSLR ফটো উঠিম বুলি ভাবিছিলোঁ। Oh, DSLR ফটো ন? 2000 টকা লাগিব কিন্তু। Oh, ঠিক আছে, আহিবা সোনকালে। Oh, ঠিক আছে দিয়ক, মই গৈ আছোঁ। Oh, আহিলা তুমি? Oh, আহিলোঁ দিয়ক। ভালচোন? Oh. পানী খাবা নেকি? পানী নালাগে দিয়া। তোমাৰ হ'লনে? Oh, মোৰ হৈ গ'ল ৰেডি। তুমি পোষ্টমেন একে দেচোন। আৰু এটা কাম কৰা ৰ'বা। এই চশমাযোৰ পিন্ধি লোৱা বুজিছা? চশমাযোৰ দিলে এনেকৈ যে দিয়ে ছোৱালীবিলাকে তেনেকৈ দিয়ে। অঁ বিৰাট ধুনীয়া বুজিছা? ধুনীয়া আছে। বাইদেউ, আপোনাৰ ফটো হৈ গ'ল। আপুনি মোক সোনকালে বিদায় দিয়ক। পে'মেণ্টটো সোনকালে কৰি দিয়ক। মোৰ বেলেগত ফটো চাবলৈ আছে। ৰ'বাচোন এবাৰ মই ফোন কৰি লওঁ। হেল্ল'? মোক 2000 টকাটো দিয়কচোন আপুনি। ফটোগ্ৰাফাৰ ল'ৰাজন ৰখি আছে। নাই মই পইচা দিব নোৱাৰোঁ, পৰহিলেহে দিব পাৰিম। আমাৰে পইচাটো নিদিলে মানে কেইদিনমান পিছত দিলে হ'বনে? নাই দেই, মোক এতিয়াই লাগিব। পইচা নাথাকিলে কিয় ফটো উঠাব নামাতে? নহয় মানে আমাৰেও দিম বুলি কৈছিলে। মানে আপোনাৰ হাতত এটকাও নাই নে? আমি হ'লো মাইকী মানুহ, ক'তনো হাতত পইচাটো থাকে? মই সেইবোৰ নাজানো। পইচা দিয়ে যদি এতিয়াই দিয়ক, নহ'লে মই ফেচবুকত আপডেট দিম। কেমেৰামেন মাতি পইচা দি দিলে বুলি।